Nagaon district Kampur arlo bogola jana habar alang Kopili aroy alang ketong ahir kantang ragajok inghang la. Laso atovar kanghang ahir kitan rak ajok halada kedo aradatum kamatha kisung hangjo an pinlo. Ati bangso aradatum kacheleng atovar amatsi Ephongvet lang ketong ajok atovar piamatsi inghang etlo. Kopili aroy alang ke thea lingsi towar akung abangke longli inglem bomlo. Bon tan nona phongamatke langa hirkang tangrak ajoksi Ephongvet atovar pi Kampur pen Roha kacheleng adak mitar pharohini sose ajak abangke manghumeme tong dak det ajok gari motor chot kalisi keng pen kedam anta kaphere e okchi komrom an pinlo. Bangso birta longpen kidamtang thelang ani towar kahino adimalong an Nagaon DC lapen haladak local MLA Sosikanta dasatum humri damlo. Hala bangso adimalong akapreka towar so ambulance lapen gari so kedam unjia phan Chiklo John Thom angbong kepetang ponjia phan MLA Sosikanta dasahin pen lamchak pitikang. দুৰ্ভাগ্যজনক আসলতে ৰাস্তাটো আমাৰ খুব সুন্দৰভাৱে চলি আছিল যোৱা সময়খিনি প্ৰবল বানপানীৰ ফলতো আমাৰ গড়গাপ্তানি বিভাগে ইয়াতে কিছুমান টেম্পৰেলি আমাৰ প্ৰটেক্ট কৰিছিলে কিন্তু তেতিয়া মোটামুটি ঠিকই আছিল কিন্তু হিদিনাখন যি যোৱা 16 তাৰিখে যেটো 26 তাৰিখে যোৱা 26 তাৰিখে যেটো আমাৰ আৰ্থকুইক আহিলে ভূমিকম্প আহিলে তাৰ অভিকেন্দ্ৰটো আমাৰ একে নিশ্চয় ওচৰতে আছিল আৰু সেই ভূমিকম্পৰ মানে প্ৰবলতাই এই অঞ্চলটো স্পৰ্শকাতৰ অঞ্চলটোত আমাক যথেষ্ট প্ৰভাৱ পৰিলে তাৰ ফলত আমাৰ কপিলি যথেষ্ট আজি দেখিছে আপোনালোকে অতি ব্যস্ততাপূৰ্ণ আজি কামপুৰ আৰু ৰহা সংযোগী পথ ইয়াতে আমাৰ ৰহা আৰু বহমপুৰৰ এটা কানেক্টিভিটি আছে আৰু পশ্চিম কাৰ্বি আংলঙৰ লগতো এই ৰাস্তাটো এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে গতিকে এই ৰাস্তাটোৰ এনেকুৱা এটা অৱস্থাত আজি জিলা আয়ুক্ত ডাঙৰীয়া আহি গোটেইখিনি তেখেতে পৰ্যবেক্ষণ কৰিছে আৰু 2-3 দিনৰ আগৰ পৰা আমাৰ ৱাটাৰ ৰিসোৰ্স আৰু পিডব্লিউডি লোক নিৰ্মাণ বিভাগে গোটেই বস্তুখিনি আমাৰ এষ্টিমেট কৰি আছে আৰু মই ধন্যবাদ জনাম যোৱা কালি আমাৰ জাগিৰোড সমষ্টিৰ সন্মানীয় বিধায়ক যুৱমন্ত্ৰী পিজু হাজৰিকা ডাঙৰীয়াক এই কথাখিনি অৱগত কৰোৱাৰ লগে লগে তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বিষয়টো অৱগত কৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও তৎকালীনভাৱে ইয়াৰ ওপৰত এটা এষ্টিমেট প্ৰস্তুত কৰিবৰ কাৰণে আমাক নিৰ্দেশনা দিছে ইতিমধ্যে আমাৰ লোক নিৰ্মাণ বিভাগেটো এষ্টিমেটটো প্ৰিপেয়াৰ কৰি আছে কালি মানৰ ভিতৰত আমাৰ এষ্টিমেটৰ কামখিনি আমাৰ সম্পূৰ্ণ হ'ব হলে আমি খুব কম সময়ৰ ভিতৰত এটো আমি আমাৰ মন্ত্ৰী পিজু হাজৰিকা ডাঙৰীয়াৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অৱগত কৰিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও এই গোটেই বিষয়টো অতি গুৰুত্ব সহকাৰে লৈছে আৰু খুব তৎকালীনভাৱে যেটো আমাৰ খৰালি এটা কাম কৰাৰ সিজন গতিকে এই কামখিনি আমি খুব দায়বদ্ধতাৰে আৰু আন্তৰিকতাৰে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই গোটেই কামখিনি আগুৱাই লৈ যাব পাৰিম বুলি আমি বিশ্বাস কৰোঁ এটা অস্থায়ীভাৱে আমাৰ জিলা আয়ুক্ত ডাঙৰীয়া এইমাত্ৰ তেখেতে ক'লে আমাৰ ৰাজ্যক হেতু কৰিছে যাতে এম্বুলেন্স এখন যাতে লাইট মটৰ ভেহিকল এটা এম্বুলেন্স এটা বা আমাৰ মটৰচাইকেল যিখিনি আমাৰ কামপুৰৰ লগত যেহেতু এটা সম্পূৰ্ণ এটা মেইন ৰাস্তা গতিকে ইয়াতে কালিৰ পৰা আৰম্ভ হ'ব এটা সৰু সৰু গাড়ী চলাচল কৰিব পৰাকৈ উপপথ হিচাপে এইটো হ'ব ইয়াত কোনো হেভি ৱেটৰ বা ডিজেল বা ট্ৰাক এটা নিষিদ্ধ কৰা হৈছে Anparta hadak aradatum Minister Pius Hajarika Phansitami Prabjin pen langroi keteng asai abang kedeng ponjia phansa rong aradatum tuning report আৰু এটো আমি অনুৰোধ জনাইছো জলসম্পদ মন্ত্ৰী মাননীয় পিজু হাজৰিকা ডাঙৰীয়া দেৱলে যে তেখেতে যাতে অনতি ফলমে আমাৰ ৰাস্তাটো আহা যোৱা এটা সুগম ব্যৱস্থা এটা কৰি দিয়ে সদ্যহতে আমাৰ কিনাৰ ফালে এই যিটো ঠাই আছে এই ঠাই ফালে এটা যদি মাটি উঠাই ওপৰকে যদি ৰোড এটা বনাই নিদিয়ে মানে কপিলি নদী বাঢ়ি বা কাৰণত যদি বাঢ়ি যায় এই গোটেই এলেকাটো মানে বানপানী উৰাই লৈ গৈছে News report KTV News